আঁতৰি গৈ সুখ আৰু সৌভাগ্যৰে আমাৰ জীৱনবোৰ পৰিপূৰ্ণ হৈ পৰে। মই আজি শ্ৰীৰামপুৰত আমাৰ বাইদেউসকলৰ সৈতে, ভণ্টিসকলৰ সৈতে, ৰাইজৰ সৈতে কাতি বিহুত চাকি গছি জ্বলাই প্ৰত্যেক অসমবাসীৰ জীৱনলৈ যাতে সুখ আৰু সৌভাগ্য আহে, কঙালী আঁতৰি যায়, তাৰ প্ৰাৰ্থনা কৰিছোঁ। বাইদেউসকলৰ সৈতে, ভণ্টিসকলৰ সৈতে, ৰাইজৰ সৈতে কাতি বিহুত চাকি গছি জ্বলাই প্ৰত্যেক অসমবাসীৰ জীৱনলৈ যাতে সুখ আৰু সৌভাগ্য আহে, কঙালী আঁতৰি যায়, তাৰ প্ৰাৰ্থনা কৰিছোঁ।